এভৰিৱান গুড মৰ্নিং মই মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বাৰীলৈ আহিছোঁ খৰাহি লৈ হাতত আৰু অলপ কিবা কিবি শাক পাচলি ছিঙিম বুলি ভাবিছোঁ তাকে আপোনালোকো দেখাওঁ বুলি ভাবিলোঁ আং আছে হাউলি হাউলি সোমাব লগা হৈছে প্ৰথমতে এয়া মধুৰি পকি আছে মধুৰি কেইটামান ছিঙি ল'ম আৰু এয়া ইফালেও গোলনেমু লাগি আছে গোলনেমু দুটামান ছিঙি ল'ম দেখিছা নাই ইমানেই খৰ ৰ'দ পৰিছে তথাপি বাৰীলৈ আহি শাক পাচলি কেইটামান ছিঙিব লাগিব আৰু সিফালে আহিলোঁ কেইটামান অমিতা ছিঙি লৈ যাম বুলি আৰু এয়া দেখিছেনে আমাৰ ইমান তলতে অমিতা লাগিছে এটা অমিতা কেইটামান ছিঙি লওঁ আৰু ইফালে কাজি নেমু দুটামানো ছিঙি ল'ম এইফালে দেখিছে নহয় পাণজোপা ইমান ধুনীয়াকৈ উঠিছে বহুত মানে পাণ হৈছে আৰু আমাৰ মায়ে বিকে কেতিয়াবা আমাৰ বাগানৰ মানুহখিনিক আৰু পাণো বিকে তামোলো বিকে এইকেইটামান আছিলে বাৰীৰ শাক পাচলি ইফালে অমিতা মধুৰি গোলনেমু কাজি নেমু আৰু গোটেইখিনি মই ছিঙি ল'লোঁ আৰু সেয়াই আছিলে আমাৰ সৰু সৰু বাৰী তাৰ পৰা কেইটামান শাক পাচলি ছিঙিলোঁ আৰু খাবলৈ তেন্তে আছিলে বাই